ব্যক্তিগত জীৱনৰ পৰা ৰাজহুৱা জীৱনলৈ প্ৰত্যেকটো জ্বলন্ত সমস্যাৰ আমি কৰিম নীতিগত বিশ্লেষণ। ছাত্ৰ জীৱনৰ প্ৰতিটো সমস্যাক দৃষ্টিগোচৰ কৰিম আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। কেৱল বিশ্লেষণ আৰু দৃষ্টিগোচৰ নহয়, প্ৰতিটো সমস্যা আমি উলিয়াম ইতিবাচক সমাধান। লগতে দুৰ্নীতিমুক্ত আৰু প্ৰদূষণমুক্ত সমাজ গঢ়াই হ'ব আমাৰ প্ৰধান লক্ষ্য। এনে সকলোবোৰ বিষয়ৰ তাৎক্ষণিক বিশ্লেষণ লৈ আমি আহি আছোঁ আপোনালোকৰ মাজলৈ। চাই থাকক আমাৰ এই বিশেষ ইউটিউব চেনেল ছ'চিয়েল টক। So guys, like, কমেণ্ট, Share and subscribe our channel. Thank you.